উনহাটী বাটিয়াখালী গাঁও পঞ্চায়ত সভানেত্ৰী হিচাপে ৱাৰ্ড মেম্বাৰে মোক নিৰ্বাচিত কৰিছে। ৱাৰ্ড মেম্বাৰৰ 8খন ৱাৰ্ড মেম্বাৰে মোক নিৰ্বাচিত কৰিছে। সেই নিৰ্বাচিত ৱাৰ্ড মেম্বাৰসকলক শুভেচ্ছাময় জ্ঞাপন কৰিছোঁ আৰু যি সমস্যা আছে সেইটো মই পঞ্চায়তত যিটো সমস্যা আছে সেইটো মই হেৰি সমাধান কৰিব চেষ্টা কৰিম। আপোনাৰ নাম মিছ মাৰিয়া কেতিয়া আৰু উপসভাপতি কাক দিছে? চলমান চলমান। অঁ, আপুনি প্ৰথমবাৰৰ কাৰণে হৈছে। গতিকে ৰাইজৰ প্ৰতি কি আহ্বান বা ৰাইজক কেনেধৰণৰ কাম কৰিম বুলি ভাবিছে, কি ক'ব? মোৰ আশা যে মহিলা সমিতি আছে, মহিলা হেৰি মানে যি দুৰ্নীতিমুক্ত সমাজখন লাগে আৰু সেইখিনি আপোনাক কি আপুনি পঞ্চায়তৰ সভানেত্ৰী মহিলা হৈছে আৰু মহিলাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কেনেকুৱা হ'ব? মহিলা যিখিনি সমস্যা আছে মহিলাকে সেইটো মই সমাধান কৰিব বিচাৰিছোঁ। আপুনি কোন দলৰ সমৰ্থনত আছিলে নেকি? কোনোবা দলৰ? কংগ্ৰেছ দলৰ। কোনটো পঞ্চায়ত আছিলে? বাটিয়াখালী পঞ্চায়ত। বাটিয়াখালী পঞ্চায়ত।